নমস্কাৰ বন্ধুসকল, স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেল ৰন্দীপ অসমলৈ। আজি মই গৈ আছোঁ মোৰ ঘৰৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ দূৰত অৱস্থিত এটা মন্দিৰ, খুব ধুনীয়া আৰু ঐতিহাসিক মন্দিৰ, যাক কোৱা হয় ঠাকুৰ মন্দিৰ। আৰু বন্ধুসকল, মই ৰন্দীপ অসম চেনেলটো খোলাৰ বিশেষ একো উদ্দেশ্য নাই যে মই বিশেষ বিষয়বস্তুৰ ওপৰত এই চেনেলটোত কাম কৰিম, তেনেকুৱা একো নহয়। মই আচলতে বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ গৈ থাকোঁ আৰু বিভিন্ন ব্যক্তিক লগ পোৱা হয়। মোৰ লগত হোৱা এক্সপিৰিয়েঞ্চবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলিহে এই চেনেলটো খোলা হৈছে। এতিয়া প্ৰায় 9টা বাজিল। এতিয়া মই গাটো ধুই আহোঁ, পটককৈ গাটো ধুই আহি ওলাই যাম বন্ধুসকল। আৰু মই ফাইনেলি গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ। বলক এতিয়া আমি আমাৰ যাত্ৰাটো ষ্টাৰ্ট কৰোঁ, নে কি কয়? আপোনালোকে এই মন্দিৰটোলৈ আহিবলৈ বিচাৰিলে আপোনালোকে আহিব লাগিব বাইহাটা চাৰিআলিৰ পৰা উত্তৰ দিশত প্ৰায় 10 কিলোমিটাৰ দূৰত অৱস্থিত মুক্তাপুৰ চকলৈ। আৰু মুক্তাপুৰ চকৰ পৰা পশ্চিম দিশত প্ৰায় 1 কিলোমিটাৰ গ'লেই জটীয়া ভাঙ্গাৰা অঞ্চল, আৰু এই জটীয়া ভাঙ্গাৰা অঞ্চলতে এই ঠাকুৰ মন্দিৰটো আছে। আপোনালোকে মুক্তাপুৰলৈ আহি যিকোনো এজন ব্যক্তিক সুধিলে আপোনালোকক এই ঠাকুৰ মন্দিৰৰ ঠিকনা দিব। আৰু বন্ধুসকল, ফাইনেলি মন্দিৰ আহি পালোঁ। এতিয়া আমি ভিতৰলৈ যাম। তাৰ আগতে মাস্কখন মই লগাই ল'লোঁ। এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। যমুনার ঢৌ দেখি রাধা পারত বহি কলিয়া কানায় কাষে চপাই দিয়া না মথুৰা হাতলৈ যা। এই মন্দিৰত শুদ্ধ মনে প্ৰাৰ্থনা কৰি কিবা এটা বিচাৰিলে মানুহ কেতিয়াও বিফল হ'ব নালাগে বুলি ইয়াৰ পূৰ্বপুৰুষসকলে কৈ গৈছে। আৰু সেয়েহে প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ব্যক্তিৰে ভৰি পৰে এই মন্দিৰৰ চৌহদ। মোৰ সৌভাগ্য যে মই মন্দিৰলৈ আহি মোৰ শ্ৰদ্ধাৰ ছাৰ, মোক হাইস্কুলত পঢ়ুৱাইছিলে ছাৰে, শ্ৰদ্ধা ৰত্ন বৰা ছাৰক লগ পালোঁ। ছাৰ, বহুত ভাল লাগিলে আপোনাক লগ পাই পেলাই। ঠিক আছে ছাৰ, এই মন্দিৰটোলৈ আহিলোঁ আজি। ছাৰ, এই মন্দিৰটোৰ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, হয়, বিভিন্ন জেগাৰ পৰা। হয় ছাৰ, ইয়াৰ এই বিশেষত্বটো কি? মানে ইয়াৰ পৰা যে ইমান দূৰৰ পৰা যে মানুহবিলাক আহে, আচলতে কিহৰ কাৰণে আহে? আচলতে ইয়াৰ মানে কেইবাটাও, বিশেষকৈ মই জানাত দুটা বিশেষত্ব মই স্পষ্টভাৱে মোৰ জীৱনত মই হেৰি কৰিছোঁ। এটাটো বাস্তৱ জীৱনত আছে শেষৰ যিটো বিশেষত্ব, আৰু মানে এটা হ'ল মই আমাৰ পূৰ্বপুৰুষসকলে কোৱাৰ এটা বৃত্তান্ত আছে যে পোনপ্ৰথমে আমাৰ এই জটীয়া ভাঙ্গাৰা অঞ্চলত কলীয়া ঠাকুৰ এটা ঠিক আমাৰ মন্দিৰ বুলি আমাৰ হেৰি হৈছিলে, যাখন মানে আমাৰ এটা টিঙৰে নিৰ্মিত এটা সাধাৰণ এটা ঘৰ আছিলে, আৰু চৌদিশে আমাৰ কি আছে, গছ গছনিয়ে পৰিপূৰ্ণ হৈ আছিলে। গতিকে আমাৰ সেই সময়ত পোনপ্ৰথমে এই অনুষ্ঠানটো পৰিচালনা, অৰ্থাৎ তেতিয়া দেউৰী বুলি কোৱা হৈছিল। দেউৰী বুলি কোৱা হৈছিল যদিও তেওঁৰ নাম আছিল যদুনাথ কাকতি। তেওঁ মন্দিৰ পালন কৰি আছে। এতিয়া এদিন দেউৰীৰ যদুনাথ কাকতি মাননীয়, তেওঁ এতিয়া প্ৰয়াত, তেওঁৰ গাই এজনী নিৰুদ্দেশ হৈছে। তেওঁ মানে দিনটোৰ বিভিন্ন ঠাইত বিচাৰিছে, ক'তো সমাগম পোৱা নাই। তাৰ পিছতে তেওঁ গম পালে পিছদিনাখন মানে গাইজনী বাঘে খাইছে। আচ্ছা, মানে ছাৰ ইয়াতে এই অঞ্চলতে বাঘু আছিল? বাঘৰ উৎপাত, অটব্য জংঘল, সুৰসুৰীয়া বাট আছিলে, সুৰসুৰীয়া বাট আছিলে, গতিকে অটব্য জংঘল। এটা শিল, এডোখৰ শিল, শিলতে তাৰমানে তেতিয়া মানুহে তাৰমানে তাত প্ৰণাম কৰিছিলে, তাতে নিজৰ মনৰ কামনাৰ কাৰণে উদ্দেশ্যে সেৱা সৎকাৰ কৰিছিলে, আৰু তাত বন্তি প্ৰজ্বলন কৰিছে, শিল এটুকুৰা। আৰু এতিয়াও তাৰমানে আমাৰ মন্দিৰৰ যিটো তাৰমানে সভাঘৰ, তাৰে সন্মুখত মানে মূল বন্তিটো তাৰমানে শিলৰ ওপৰত মানে প্ৰজ্বলন কৰা হয়, এতিয়াও জ্বলি আছে। গতিকে দেউৰীয়ে তাৰমানে কি কৰিলে, তাত মানে আমাৰ শিলৰ ওচৰত পৰি মানে তেওঁ শতগুণে তাৰমানে প্ৰভু
কলীয়া ঠাকুৰক মানে কি কৰিলে প্ৰাৰ্থনা কৰিলে নিবেদন কৰিলে হে প্ৰভু যে মোৰ মানে গাইজনী এনেকুৱা এটা অৱস্থা হ'ল যে বাঘেও গাইজনী খাই এনেকুৱা মোৰ নিষেধ কৰিলে মোৰ কি অৰ্থ আপোনাৰ ওচৰত মানে আজি নিত্য নৈমিত্তিক কৰ্মখিনি কৰি থকাৰ গতিকে মোক দুৰ্দশা সেই অৱস্থাত মানে দেউৰীটোৰ অৱস্থা খুব বেয়া আছিল গতিকে তেওঁ মানসিকভাৱেও মানে এটা হেৰি হৈ পেলাই নিজকে তাৰমানে কি মানে প্ৰভু শ্ৰীচৰণৰ ওচৰত একেবাৰে অন্তঃকৰণে প্ৰণিপাত জনাই সেৱা এটা কৰিলে পিছত মানে তেওঁ চাকি বন্তি দি পেলাই ঘৰলৈকে গুচি গ'ল পিছদিনাখন সেই শিলত আহি মানে বাঘটোৱে মূৰ থৈ তাত তাৰমানে কি মৃত্যুবৰণ কৰিছে মৰি আছে মানে স্যাৰ যিটো বাঘে গৰুটো খাইছিল পিছজনে সেৱাকাৰী যোৱাৰ পিছত আপোনাৰ পিছদিনাখন বাঘটো আহি পেলাই তাই শিলৰ ওচৰত তাৰমানে মৰি আছে সেই কিমান মাহাত্ম্য হ'ব পাৰে কি আচৰিত স্যাৰ কি আচৰিত তুমি এইটো মানে এইটো আচলতে মই এইটো কাহিনী শুনিছোঁ আৰু দেউৰীগৰাকীক আমি নিজে লগ পাইছোঁ তেওঁ নিজৰ মুখৰ বাণী শুনিছোঁ দেউৰীজনে নিজে কৈছে নিজে কোৱা আৰু তেওঁকতো লগ পাইছোঁ তেওঁ 10 বছৰমানেই হৈছে গতিকে তেওঁক লগ পাইছোঁ আৰু এটা মোৰ জীৱনত ঘটা বাস্তৱিক ঘটনা যে এটা সময়ত ইয়াতে উৱলি যোৱা টিং কেইখনমান লৈ গৈ পেলাই তেওঁ মানে কম টকাত লৈ গৈ পেলাই নিজৰ ঘৰৰ বাৰান্দাত মানে লগাইছিলে আৰু যাৰ ফলত মহাপ্ৰভু কলীয়া ঠাকুৰে তেওঁৰ মৃত্যুৰ ভাবুকি দিছিলে আৰু তেওঁৰ সবংশে নাশ কৰিম বুলি কৈছিলে সেই ভয় পাই সমূহ ৰাইজক মানে আমন্ত্ৰণ কৰি আনি তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে তেওঁ কোনে টিং দিলে সেই কথাটোও ব্যক্ত কৰিলে আৰু লগতে পুৰণি টিং দিখান দিয়াৰ উপৰিও তেওঁ এক বান টিং ইয়াতে মানে অৰ্পণ কৰিব আৰু ৰাইজৰ শাস্তি বিনা দ্বিধাই মানি ল'ব কিন্তু ৰাইজে শাস্তি নিদিলে আৰু মানে গোটেই তাৰমানে মাহ প্ৰসাদৰে তেওঁক মানে হৰিধ্বনি কৰি তেওঁৰ যি পাপ তেওঁৰ যিটো দুখ সেইটো নিৰ্মূল কৰাৰ কাৰণে মহাপ্ৰভু শ্ৰীচৰণত সকলোৱে আশীৰ্বাদ দিলে এইটো এটা মোৰ বাস্তৱ জীৱনৰ কাহিনী মানে স্যাৰ তেখেতে টিংখিনি লৈ গ'ল লৈ যোৱাৰ পিছত তেখেতৰ লগত মানে এনেকুৱা হৈছিলে যে তেখেতে দেখিছিলে মানে সপোনত দেখুৱাইছিলে তেওঁ সবংশে নাশ কৰিম বুলি কৈছিলে যে মোৰ টিং মানে ঘৰত লগাইছে মানে ভালে তাৰমানে তাত দিয়া সবংশে ধ্বংস হৈ যাব তোমাৰ তেনেধৰণৰ মানে এটা তেওঁ ভাবুকি দিছিলে আৰু তাৰ ফলত তেওঁ গোটেই সমাজ গোটাব লগা হৈছিল আৰু স্যাৰ এইটো আপোনাৰ মোৰ বাস্তৱ জীৱনৰ কথা ইভন মোৰ ঘৰলৈকে গৈছিল তেখেতে তেওঁ মই দাদা বুলিয়ে মাতিছিলোঁ কি আচৰিত ছাৰে দুটাকৈ কাহিনী ক'লে কাহিনী নহয় যদিও মই কাহিনী বুলি কৈছোঁ ছাৰৰ জীৱনত বাস্তৱ জীৱনত ঘটি যোৱা দুটা কাহিনী যি দুজন ব্যক্তিৰ সৈতে সেই কাহিনী দুটা ঘটিছিল ছাৰহঁতৰ আগত সেই ব্যক্তি দুজনে নিজেই প্ৰকাশ কৰিছে গতিকে কিমান বিশেষ হ'ব পাৰে এই মন্দিৰটো আৰু ছাৰ এনেকুৱা বহুত কাহিনী আছে হয়তো আমি নাজানো যথেষ্ট জ্ঞাত বহুত কাহিনী আছে হয়তো তুমি নাজানা হয়তো মই নাজানো কিন্তু মই জানো এইটো সেইকাৰণে মানুহ ইয়ালৈকে আহে মানুহে যিটো মনৰ বাঞ্ছা বা ইচ্ছা বা কামনা পূৰণৰ উদ্দেশ্যে মহাপ্ৰভু শ্ৰীচৰণৰ মানে থলীত প্ৰদৰ্পণ কৰে সেই মনোকামনা কিন্তু পূৰ্ণ হোৱা বুলি মোৰ 100% বিশ্বাস আছে শতাংশে বিশ্বাস আছে কোনো যাত্ৰী এতিয়ালৈকে তাৰমানে বিমুখ হোৱা নাই গতিকে আপোনালোকেও আহক অসমৰ বিভিন্ন ঠাইৰ পৰা এই মন্দিৰটোলৈ মানুহ আহে আৰু আপোনালোকে দেখাই পাইছে মই ভিডিঅ'টোত দেখাইছোঁ যে কিমান মানুহ গোট হৈছে ধন্যবাদ ছাৰ আপোনাক ধন্যবাদ আৰু সম ভক্তবান ৰাইজক এই আমাৰ মহাপ্ৰভু কলীয়া ঠাকুৰৰ প্ৰাংগণত উপস্থিত হোৱাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ এই অঞ্চলৰ আমি স্থায়ী বাসিন্দা লোক মন্দিৰত হালে ইমুজে লাগি থাকোঁ সকলো ভক্তবান ৰাইজৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো ভক্তবান ৰাইজক এই মন্দিৰলৈ আমি আদৰণীয় জনাইছোঁ ধন্যবাদ থেংক ইউ ছাৰ সঁচাকৈয়ে অতিকৈ মনোমোহা অতিকৈ সুন্দৰ এই ঐতিহাসিক ঠাকুৰ মন্দিৰ আজিৰ ভিডিঅ'টি ইমানতে সামৰণি পেলাইছোঁ ভিডিঅ'টি চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ